ইয়াত আমি শুনি বহুত মই দুঃখিত হৈ আছোঁ। আজি আমি কালি যিটো আমি শুনাৰ পিছৰ পৰাই আমি ৰাতিৰ পৰাই বহুতে আমি কষ্টৰ মাজতে আছোঁ আৰু ৰাতিপুৱা আমি ইয়াত তেওঁৰ বাসগৃহত মই উপস্থিত হৈছোঁ। বন্ধু বান্ধৱীসকল, শুকুৰাই কিয় কান্দিলে জানেনে? শুকুৰা আৰু আমাৰ মাজত নাই। ব্ৰেকিং নিউজ আহিছে 4 ঘণ্টা আগত কেমেৰাৰ সন্মুখতে মৰিয়াই হত্যা শুকুৰালী আৰু আজিৰ পৰা আমাৰ মাজত নাই। শুকুৰ আলিক লৈ আজিৰ পৰা আমি কোনো ৰোজ কৰিব নোৱাৰো। শুকুৰৰ খেল ইমানতে সমাপ্ত। যোৱাৰ আগত শুকুৰৰ কমেণ্ট বক্স, ফেচবুকৰ কমেণ্ট বক্সবোৰ চাওঁ আহক এবাৰ। শুকুৰে লিখিছে মানে ফেচবুকত, মই হলো শুকুৰালী। আকৌ ছোৱালী এজনী হালিমা বুলি কোৱা ছোৱালী এজনীয়ে মানে ৰিপ্লাই দিছে, মই হলো মহাৰাণী, শুকুৰাক পালে উলিয়াম পানী। বাহ মানে কথাটো মই বুজি নাপালো। শুকুৰাক পালে উলিয়াম পানী কি? আপোনালোকে যদি তাৰ অৰ্থটো কিবা জানে মোক জনাবচোন কমেণ্ট বক্সত। আকৌ শুকুৰাই ৰিপ্লাই দিছে মানে, মই হলো মহাৰজা, ৰাণীক পালে দিম মজা। মানে কি বুজি নাপালো। শুকুৰা মানে হ'ল মহাৰজা, ৰাণীক পালে দিব মজা। কি মজা দিব মানে মই বুজি নাপালো। আপোনালোকে যদি বুজি পালে মোক কমেণ্ট বক্সত জনাব নাপাহৰিব। আকৌ লিখিছে, আকৌ ফাতিমাই লিখিছে, এক বিচনাখন ঠেক। বাহ কি? 2 চকু তুমি দিয়া মোৰ ওপৰত শুই। আৰু 3 দিয়া লুঙি দাঙি, 3 লুঙিখন দাঙি দিব কৈছে মানে কথাটো বুজাইছে এক বিচনাখন ঠেক। ছোৱালীজনীয়ে লিখিছে মানে এক বিচনাখন ঠেক। এইটো মানে কথাটো ছোৱালীজনীয়ে কৈছে, এক বিচনাখন ঠেক। 2 চকুদা তুমি দিয়া মোৰ ওপৰত শুই। মানে কৈছে মানে শুকুৰদাক ছোৱালীজনীৰ ওপৰত মানে হালিমাৰ ওপৰত শুই দিব কৈছে। কথাটো সেইটো বুজাইছে। 3 দিয়া লুঙি দাঙি, মানে 3 নম্বৰ লুঙিখন দাঙি ল'ব কৈছে। বাহ কিনো গোটেই ফেচবুক গেলাই পেলাইছে দেই শুকুৰাই। 4 লাহেকে দিয়া ঠেলি, 4 নম্বৰ লাহেকে ঠেলি দিব কৈছে। মই কথাটো বুজি পোৱা নাই। আপোনালোকে যদি বুজি পাইছে মোক কমেণ্ট বক্সত জনাবচোন। 5 দিয়া ফাষ্ট বাহ কি দিব কৈছে ফাষ্ট মানে মই বুজি নাপালো কথাটো। নহ'লে আপোনালোকে বুজাই বুজিছে, নুবুজাই বুজা নাই। যোনে বুজি পাইছে মোক কমেণ্ট বক্সত জনাব। গোটেই ফেচবুক গেলাই পেলালে আৰু। আকৌ ফাতিমাই লিখিছে, ফাতিমা খানে আকৌ লিখিছে, চকুৱে পিন্ধা লুঙি, চকুদাই মানে লুঙি পিন্ধে, চকুৱে পিন্ধা লুঙি ওলমি থাকে মস্ত কণী। গেলাই পেলালে মানে গোটেই মানে শেষ কৰি পেলালে। চকু জানে পিন্ধে লুঙি ওলমি থাকে মস্ত কণী, চকু কণী পাবলৈ অসমৰ ছোৱালী আছে লাইন পাতি। চকুৰ কণী মানে ইমানেই ডাঙৰ মানে গোটেই চাৰা অসমৰ ছোৱালীজনী বা শুকুৰ কণীহে পাবলৈ লাইন পাতি আছে নে? আয়ো দেহি শুকু মৰিলে বহুত ভাল হ'ল, যি কি নহওক দিয়ক। লাষ্টত এজনী হালিমা, আকৌ হালিমা খানে লিখিছে, বৰ দুখন লিখিছে কিন্তু এই ফাতিমা খানে, তুমি মোক কিবা বেয়া পালা নেকি? মই তোমাক বহুত ভাল পাওঁ চকু, তোমাৰ চুচুটো পাহৰি থাকিব নোৱাৰো। মানে শুকুৰৰ চুচুটো পাহৰি থাকিব নোৱাৰে হালিমাই। কিনো হ'ব, চকুৰে গোটেই অসমৰ ছোৱালী বোৱাৰী গোটেই প্ৰেমত পেলাই শেষ কৰি দিছে। মোকো অলপমান আগৰ দৰে টাইম দিবা। মানে ফাতিমা খানাক আগতে শুকুৰে টাইম দিছিলে মানে, গম পাইছে নে? এতিয়া মানে টাইম দিব পৰা নাই, সেইকাৰণে লিখিছে মানে মোকো অলপমান আগৰ দৰে টাইম দিবা। খালি ৰাজনীতি কিমান কৰিবা আৰু ৰাজনীতি কিমান কৰিব মানে শুকুৰদাইক মানে ফাতিমা খানকো মানে সময় দিব কৈছে। মোৰোতো কৰিব মন যায়। মানে ছোৱালীজনো কৰিব মন যায়, কি কৰিব মন যায় সিহঁতিয়ে জানিব আৰু এইটো চিক্ৰেট কথা। যেতিয়া কমেণ্ট বক্সত চিঠিয়ে লিখি দিছে শুকুৰাই গম পাব। আপোনালোকে যদি বুজি পাইছে মোক কমেণ্ট কৰি জনাব। মোকো কৰিব মন যায়, তোমাৰ নাযায় নেকি নে বেলেগ পাইছা? বা শুকুৰাই নাযায় নেকি বেলেগ পাইছা সুধিছে। শুকুৰাই বেলেগ পাইছে নেকি বাৰু কৈছে। শুকুৰাই মানে ৰাজনীতিত ব্যস্ত হৈছে, ক'ৰবাত বেলেগ পাইছে নেকি? এইবোৰ চিক্ৰেট কথা। আপোনালোকে যদি বুজি পাইছে মোকো ক'ব। ৰিপ্লাই দিবা বুলি আশা কৰিলো, মানে ৰিপ্লাই দিব বুলি আশা ৰাখিলে। মোৰ নাম হালি, আকৌ লিখিছে মানে হালিমাই, মানে লাষ্টত লিখি দিছে ফাতিমাই, মোৰ নাম হালি, মোক লাগে দীঘল কণী। আয়ো গোটেই ফেচবুকটো গেলাই পেলালে, মোক লাগে দীঘল কণী, যদি তুমি নিদিয়া মই যাম মৰি। মানে কথাটো ইমানতে কনফাৰ্ম হৈ গ'ল, শুকুৰৰ কণী তামাম দীঘল, শুকুৰৰ কণী চবকে লাগে মানে। এতিয়া শুকুৰৰ কণীৰ কাৰণে গোটেই
অসমত মানে ছোৱালীয়ে লাইন পাতিয়ে আছে মানে ইমান এইবোৰ কি ক'বা হুকুৰে গোটেই অসমত ছোৱালী বোৱাৰী পগলা কৰিছে যদি ভিডিঅ'টো ভাল লাগিল বন্ধুসকল লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু কাষত আন্টি নহয় কিন্তু ঘণ্টিহে আছে মৰমত টিপি দিব আৰু ইমানতে যাওঁ বাই মই